Pianto kaya. Yummy. Puribo ako da jan. Sutal ko na puribo. Dekhise na ba? Mur helper. Dustara. Aru. Pidilo ho ei goromor karone asolte koise sake tenoka. Iman besi gorom. Efala khulile mane mo khuli. Hi everyone, namaskar, good morning and welcome back to our YouTube channel. নতুন এটি ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আমাৰো বৰ্তমান ভালে। আৰু আমি দুইটা এতিয়া কেটা হৈছে দিছনে বিনে। এতিয়া টাইম হৈছে 8টালে 15 মিনিট আছে। আমি দুটা জাস্ট 10 মিনিট মান আগত উঠিছো। 10 মিনিট মান আগতে উঠিছো কাৰণ মানে কি কম আৰু যোৱাকালি খোৱাও দেৰি হ'ল পিছে আৰু যোৱাকালি হৈ গ'ল মোৰ পৰীক্ষা খতম ফাইনালি এমএটো আজৰি হ'লো আৰু এটো থাৰ্ড সেমটো এতিয়া মই শান্তি লাগিছে আৰু এইদিন মানে অহা যোৱা কৰি গাড়ীত জাৰ্নি কৰি 19 তাৰিখে গ'লো হাজবেণ্ডৰ তাত আকৌ 20 তাৰিখে ৰিটাৰ্ণ হৈছো আকৌ কালি গৈছো 21 তাৰিখে মানে কি কম আৰু এইদিন অহা যোৱা কৰি মানে একদম গা মানে গাটো ভাগৰ লাগিছে টোপনি কিবা পুৰে ওৱানাই নিচিনা লাগিছে আজি এতিয়া বহুত দেৰিলৈকে গ'লো আজি যিহেতু সানডে দেহাৰ স্কুল বন্ধ আৰু এতিয়া আমি মুখ চুখ ধুই আহিছো আৰু এতিয়া আমি কি কৰিছো বিস্কুট খাই যা ওকে তো আজি দিনটো কি নহয় ভিডিও এটা বনাইছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিওটো আগলৈকে চাই থাকিব আৰু এই ফালে দেখা মানুহ কি খাই আছা তুমি এটো বিস্কুট কালি লৈ আনিছিলো মন ভৰিৰ পৰা মৰানৰ লৈ আনিছিলো সেইকাৰণে মোক ভাল পাইছা আইও ননা হলে ভাল নাপালা হেতেন নি হে এবি চোৱা স্মাইল আৰু তুমি কালি চুলি কাটিলা দেখাই দিয়া গো চাও দেখাই দিয়া এইপিনে ওপৰলৈ চোৱা আপ ওপৰলৈ চোৱা ইফালে গৈ দিয়া এনেকৈ কৈ দিয়া সাইড প্ৰফাইলটো দেখো আকৌ ইপিনে ঘূৰা সেইপিনে মই চুলি কাটিলো কৈ দিয়া কাছো চুলি কাটিলা কলিকতা দদৌ ওচৰত ৰাম এটা পথালি কয় কলিকতা নহয় হ'ব দিয়া এটা টেমাটো ওচৰত লৈ ল'ব নালাগে দেই দুটা খালা ন হ'ব পেট বেয়া কৰিব নহ'লে দিয়া আৰু এটা মই খাওঁ দিয়া অকল তোমালে নহয় চবেই খাব লাগিব দিয়া এইফালে দেউতাই আজি যিহেতু সানডে বজাৰৰ পৰা শাক আনিলে এয়া কি ৰঙা মৰিচা ইফালে টেঙামৰা এইটো টেঙামৰা হয়নে বাৰু চৰি দেই টেঙামৰা ইফালে তিতামৰা হ'ব লাগে এয়া শাক সেউজীয়া শাক খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল তো সেউজীয়া শাক পৰা লৈ অনা হৈছে তাৰপিছতে আৰু এইফালে এয়া কি হয় কোৱা গো এয়া কি হয় তুমি নোখোৱা ন এইটো লৈ আছে নি তুমি খাবা নাই এইটো কোৱা তুমি খাবা নাই এইটো পুঠি মাছ হয় এইটো পুঠি মাছ বুলি কয় কি মাছ এইটো পুঠি মাছ খাবা এইকেইটা শিঙৰা বোলে মা এইটো পুঠি মাছ আৰু এইটো শিঙৰা হয়নে মা এটা পুঠি মাছ আৰু এটা শিঙৰা হয়নে এইটো এটা কাৱৈ নেকি জানো Yes. Salo, abhi ana ki koi sang bola. Takla. Moila, tumi biscuit to potabot khai finish kora prothom de. Gute ghort নহলে পৰুৱা হ'ব দিয়া। ইয়া আছে বহুত কাম এফালৰ পৰা কৰি যাও। ইয়া কালি কাপোৰ বিলাক পৰীক্ষা দি আহি পেলাই ইয়াতে ধুই পেলাই ইয়াতে মেলি থৈ দিলো। এতিয়া ওপৰত এখিনি উলিয়াই দংগে ৰ'দটো কবই লাগে খাওঁকে ওলাই আহিছে। ফলে সূৰ্যতে বতা ওলাইছে ব্ৰাইটনেছটো দিছে নহয় ইফালে
লাহেকৈ ব্ৰাইটনেছটো দিছে আৰু তামাম গৰম পৰিব যেন পাইছোঁ দেই আজিও কাপোৰকেইটা তেনেহ'লে মেলি লওঁ দেই পুৰিব আকৌ জান চোতালখনত পুৰিব দেখিছেনে বাৰু মোৰ হেল্পাৰ একদম চব কাম কৰিব পাৰে হেনো ডাঙৰ ল'ৰা হেনো হয় নেকি অ হ'ব হ'ব অ মহাৰো দাঙি ভিতৰলৈ বোলা এই হৰি লাহে 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 ইয়াত থৈ দিয়া অ'কে এইফালে হেল্পাৰ দেখিছে নহয় একেবাৰে যি কাম কৰিছোঁ পাছে পাছে ঘূৰি ফুৰিছে এতিয়া দিয়া কাপোৰবোৰ মোক দিয়া আৰু দিয়া মোক দিয়া ইয়াত দিয়া মোক দিয়া হাতত দিয়া জলদি দিয়া আৰে অঁ দিয়া চব দিয়া আৰু দিয়া আৰু দিয়া তাত বাকিব নালাগে কাম বঢ়াবলৈহে লৈছাচোন এনেকৈ হেল্প কৰিব নালাগে তাই হেল্প দিয়া য়েছ এনেকৈ দিয়া আৰু দুদু চোলা নি এইটো দুদু পেন নেকি এইটো মামু ভাগৰ হৈ গ'ল Yummy. Apa dia yummy boleh kau dia? Yummy. এফালে এইটো ৰুম মুচি হৈ গ'ল এতিয়া এইখিনি ঠিক ঠাক কৰি ল'লোঁ বেয়া কম লাগিছে দেই গা চা ধুই মেলি আজৰি হ'লোঁ আৰু এয়া বিচনাটো বেড কভাৰখন পাৰি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া লৈছোঁ এইকেইটা বেগ দেখিছেনে বেগকেইটা একদম লেতেৰা হোৱা অৱস্থা নাই এইটো সেইদিনা হাজবেণ্ডৰ ওচৰত লৈ গৈছিলোঁ যে এইটোত গোটেই মানে মোক গোটেই ক্ৰীমটো ওলাই পৰিলে চব পিনে নষ্ট আৰু বেগবিলাকত মানে কি সোমাই থাকে এইবোৰ পাউডাৰ সোমাই আছিলে এইবিলাক সোমাই আছিলে এইটো বেগত আৰু এইটো বেগত কি সোমাই আছিলে এইবিলাক আৰু এইটো এবাৰ এই বজাৰৰ পৰা আনিছিলোঁ এইটো 10 টকা নে 20 টকা দি কাণফুলি আৰু এই আঙঠিটো বিচাৰিয়ে পোৱা নাছিলোঁ আৰু এতিয়া চাওঁতে ওলাইছে এই বেগটোৰ মাজত দেখিছেনে বাৰু বিচাৰি গৈছোঁ ক'ত থলোঁ বুলি মোৰ মানে এনেকৈয়ে বেগৰ ভিতৰতে সোমাই থাকে পাহৰি থাকোঁ কেতিয়াবা উলিয়াবলৈ এনেকৈয়ে থাকে আৰু লিপষ্টিক থাকে কেতিয়াবা সেন্দুৰ সোমাই থাকে ক'ৰবাত যাব সময়ত ভৰাই লৈ যাওঁ ততাতৈকে তাৰপিছত সেই বিচাৰি ৰাখোঁ এইফালে দেহাকো গাটো ধুৱাই দিলোঁ ধুনীয়াকৈ সেইবোৰ চুই থাকিবা আহা আমি বেগ ধুওঁগৈ আহা এতিয়া আকৌ বেগকেইটা ধুনীয়াকৈ চাফাকৈ ধুই লওঁগৈ ন ৰ'বা টেপ নুখুলিবা ৰ'বা পালে পূৰা ধুনীয়াকৈ চাফা কৰি দিলোঁ এইকেইটা
ধুনীয়াকৈ ৰ'দত দি দিব লাগিব এতিয়া বাপৰে ইমান গৰম লাগিছে ৰ'দটো একদম চোকাকৈ উলিয়াই আনিছে তো ইয়াতে এনেকৈ এইটো ক'ত দিম এতিয়া এইটো চাইডে দিম ইয়াতে আকৌ উল্টা উভতা অকণমান কৰি দিবহি লাগিব বাৰু মাজতে আহি এতিয়া ভালকৈ শুকাব তো এনেকৈ দি দিওঁ এতিয়া প্ৰথমতে কি খাব পানী এতিয়া আমি কি খাব লৈছোঁ টিটি মাছে ভাত এই যদি দেখোন দেই এইয়া খাই দিওঁ এনেকৈ খাই দিওঁ দিয়া 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 হৈ যাব খাই লওঁ হৈ যাব খোৱাহে কথা আৰু এতিয়া দেই হাই এভৰিৱান আজি হৈছে নেক্সট ডে মানে যোৱাকালি ভিডিঅ' বনোৱা নহ'লে ইমান বেছি গৰম লাগিলে ন তাৰপিছতে মানে কি ভিডিঅ' বনাম কি কৰিম মানে মোবাইলটো একচুৱেলি গৰম হৈ যায় সেইকাৰণে সেইটো কাৰণে কালি মানে ভিডিঅ' বনোৱাই নহ'ল হয়নে কালি ভিডিঅ' বনোৱা নহ'লে আৰু আজি হৈছে সোমবাৰ আৰু আজি আমাৰ দেখা মানুহ ভাগৰ এক্সাম কি হ'ব ফিনিছ যাব লাগিব কি ফটোৱা দুষ্ট নহয় আৰু আজি এক্সাম খতম হ'ব ৰ'বা আজি এক্সাম খতম হ'ব আৰু আজি কি আছে আজি কাউণ্টিঙৰ অৰেল আছে 1 2 3 4 এইখিনি 1 to 20 লৈকে কাউণ্টিংখিনি অৰেল ল'ব আৰু আইডেণ্টিফিকেশ্যনো আছে আইডেণ্টিফিকেশ্যনটো জানো পাৰে নে নোৱাৰে বাট 1 to 20 লৈকে এইখিনি পাৰে 20 কি যে ভেৰি গুড এইখিনি পাৰে বাৰু মোটামুটি কি কৰে এতিয়া এক্সামত নাজানো আৰু বা আজি শেষ হ'বগৈ মুঠতে আজৰি সময় এইকেইদিন ইমান বেছি গৰম পৰিছে নহয় মানে কি ভিডিঅ' বনাইছোঁ কি কৰোঁ কি নকৰোঁ মানে একো পাত্তাই পোৱা নাই ঘৰটোত সোমাই থাকিবলৈও মানে একদম গৰমত কিবা লাগি যায় বাৰু যি নহওক এতিয়া গা পা ধুৱাই মেলি এইফালে আজৰি কৰি আনিলোঁ ময়ো ধুই মেলি একেবাৰে ৰেডি হৈ মনে থাকাছোঁ এতিয়া ভাতকেইটা খুৱাই লওঁ দেহা মানুহ চিপতিবিলাক দেখিছে হ'ব ভাত দিয়া খাই লওঁ এতিয়া মই ভাত চাত খুৱাই লওঁ দেই মই জোতা চোতা পিন্ধাই মেলি ৰেডি কৰিয়ে লৈছিলোঁ কিন্তু এই জাষ্ট স্কুলৰ প্ৰিন্সিপাল মেডামৰ মেছেজটো পাইছোঁ গ্ৰুপত যে গভৰ্ণমেণ্টৰ পৰা চৰকাৰৰ ফালৰ পৰা মুঠতে নটিচ আহিছে যে মানে শ্লিপাৰ পিন্ধিও যাব পাৰিব জোতা নিপিন্ধিলেও হ'ব এই গৰমৰ কাৰণে আচলতে কৰিছে চাগে তেনেকুৱা ইমান বেছি গৰম এইফালে খুলিলে মানে মই খুলিব সেইটো কাৰণে বোলো জোতাযোৰ খোলাই দিওঁ ভালেই হৈছে চেণ্ডেলযোৰকে পিন্ধাই পঠিয়াওঁ ইউনিফৰ্মৰ লগত চেণ্ডেল পিন্ধিলে এনেই বেয়া লাগে বাৰু কিন্তু উপায় নাই ইমান বেছি গৰম পৰিছে বাৰু কেনেকৈ পিন্ধাই পঠিয়াই জোতা ন একদম জোতা মোজা লাগে পিন্ধি থাকিলে কিমান গৰম লাগে চেণ্ডেলযোৰ পিন্ধাই দিওঁ এতিয়া কি কৈ আছে দেহা মানে স্কুলত থলোগে তাৰপাছতে আহি পাই অলপমান কাপোৰ ধুব আছিলে সেইখিনি ধুলো মেলিলোঁ আৰু ইমান বেছি গৰম লাগিছে মানে ৰাতিপুৱা গা ধুলোঁ যদিও গা ধোৱা নিচিনা লগাই নাদিছে ঘামি জামি অৱস্থা নাই আৰু গৰমতে আচলতে কিনো ভিডিঅ' বনাম ভিডিঅ' তেনেকৈ ভালকৈ বনাব পৰাই নাই থুলমূলকৈ কি কৰিছোঁ কি নাই কোৱা সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব বুলি আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ ভিজিট কৰিছে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই নতুনকৈ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবিলাক সোনকালে পাই যায় আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈ লওঁ বেছি দীঘলীয়া নকৰোঁ কাৰণ গৰমত
আৰু অলপমান কামো কৰিবলৈ আছে, মোৰ নোটছ বনাবলৈ আছে, ভিডিঅ' এডিট কৰিবলৈ আছে, সেইখিনি কামতো লাগিবলৈ আছে আৰু দেহামানক আনিবলৈকে হ'ব 11টা বজাত আৰু সেয়াই বেছি সময় নাই হাতত এতিয়া প্ৰায় 9:30মান বাজিলেই গতিকে সেইখিনি কাম কৰি মেলি আজৰি হৈ লওঁ সেইকাৰণে ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰণি মাৰি দিওঁ পুনৰ লগ পাম অন্য এদিন নতুন ভিডিঅ' এতিয়া আজিলৈ তেন্তে আহিছোঁ সকলো ভালে থাকক দেই বাই বাই